to my YouTube channel. আজি মই আহিছো আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ পেলাই আপোনালোকৰ মৰমৰ আশীৰ্বাদ বিচাৰি গটিকে और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाए আৰু লাইক আৰু কমেন্ট কৰিব একদম নাপাহৰিব নতুন ভিডিও আগবঢ়াব খুজিছো ভিডিওটো হৈছে আমাৰ ঘৰলে নতুন কিবা বস্তু এটা আনিব খুজিছো গতিকে তাৰে যা-যোগাৰ কৰি আছো কি আনিব খুজিছো ভিডিওটো চাই গলে গম পাব চাই যাব স্কিপ নকৰিব প্লিজ আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব কাৰণ বহুতো দেখিছো মোৰ ভিডিওখিনি চাই কিন্তু লাইক কমেন্ট একো নকৰে ये बड़ी अच्छी बात कही आप ভিউজ আহে কিন্তু লাইক নিদিয়ে বা কমেন্ট নিদিয়ে ভাল পাইছে যদি প্লিজ লাইক এটা কৰি দিব নাই আৰু কিবা যদি ভুল হৈছে তাৰ বাবেও ক্ষমা খুজিছো গতিকে ক্ষমা কৰি দিব আৰু আহক ভিডিওটো স্টাৰ্ট কৰো সৰ্বপ্ৰথমে মই পায়স অকণ বনাই ল'ব খুজিছো যেহেতু अभी मजा आएगा ना भिड़ो ना নতুন বস্তু এভাগ আহিব গতিকে পায়স অকণ বনাই লওঁ চাকি বাতি দি গা পা ধুই ঘৰ চৰ মুচি সকলো কাম কৰি আজৰি হৈ লৈছো এতিয়া হেবাক আহিব যেটো গতিকে তাৰ কামত লাগি আছো গতিকে চাই যাওঁ মই জহা চাউল কাই বনাম কিনি জহা চাউল ইয়াত মই 2 লিটাৰ গাখীৰ লৈছো তাজা গাখীৰ আৰু এয়া জহা চাউল মই পায়সখিনি বনাই মোৰ হৈ গৈছে পায়সখিনি বনোৱা হয়তো সবে বনাব জানে গতিকে মই হেতু ভিডিও নাই দেখুৱা ফাইনালি বস্তু ভাগ আনিবলৈ গৈ আছো কি বস্তু চাই যাওক কৈ দিদু और अभी तो रुको क्लाइमैक्स अभी बाकी है হয়তো গম পাইছে মই কি আনিবলৈ গৈছো স্কুটি এখন আনিবলৈ গৈছো স্কুটিখন আহি ঘৰলৈ আহি মই চাকি বন্তি জ্বলাই এনেকৈ আদৰি গৈ গৈছো স্কুটিখন আমাৰ সবকে পাৰ্টি লাগে গতিকে পাৰ্টি খাবলৈ সবকে মাতি আনিলোঁ এয়া পাৰ্টি খাই আছে এয়া খাই বৈ বাচন ধুইছে কি বনাইছা আজি স্কুটি আহিলোঁ যে সেইকাৰণে এতিয়া ইয়াত পনীৰ বনাই আছোঁ এইফালে ব্ৰইলাৰ বনাই আছোঁ চিকেন ব্ৰইলাৰ মানে চিকেন ভাত বনালোঁ দালি বনাইছোঁ আজি খানা তাৰমানে ডাবল হ'বই ভাই নতুনকৈ স্কুটিখন আনি ভাঙি পেলালোঁ চাওকচোন কি ক'লা মইনা কলিজা কি কৰোঁ বাৰু এতিয়া একচুৱেলি বাইকখন খুলি খালি এনেকুৱা কৰিলে এয়া ফগ লাইট নে কি লাইট বুলি কয় জানো সেয়া লগালে তাৰপিছত গ্ৰাফিক্স কৰি আনিলে আৰু কিবা কিবি লগালে চেঞ্জ কৰিলে আৰু এই লোগোটো হয়তো চিনি পায় সবে গতিকে লোগোটো লগাই আনিছে আৰু বাইকখন সম্পূৰ্ণ বেলেগ কৰি আনিলে একদম চেৰি কালাৰ আছিলে এনেকৈ গ্ৰাফিক্স কৰি আনিলে কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত ভাল লাগিছেনে বাৰু চলাবলৈ আগতে শিকিছিলোঁ গতিকে এতিয়া আনিছোঁ অকণমান চলাই চাইছোঁ আৰু গতিকে এটা টিপছ দিওঁ এইখিনি হৈছে মোৰ পাকঘৰত ইউজ কৰা কাপোৰ মোহাৰি কোৱাই থকাৰ কাৰণে গোটেই হালধীয়া হৈ গৈছে আৰু খুব লেতেৰা হয় এইখিনি মই চফা কৰি এনেকৈ পানী অলপ খুব গৰম কৰি লওঁ একদম উতলা গৰম পানী ইউজ কৰোঁ ইয়াত বাল্টিং এটাতে অলপ চাৰ্ফ দি লওঁ তাতে নিমখ অলপমান নিমখ আৰু চাৰ্ফটো দিলে মানে ভাল হয় আৰু এনেকৈ গৰম পানীখিনি দি লিওঁ মই অলপ ঠাণ্ডা পানী দি লৈছোঁ কাৰণ বাল্টিংটো প্লাষ্টিকৰ সেইকাৰণে দি লৈছোঁ আৰু ইয়াত এইখিনি কাপোৰখিনি নিমখ চাৰ্ফ দি অলপ দেৰি পানীখিনি গৰম পানীৰ লগত মিহলাই
এনেই অলপ দেৰি তিয়াই থওঁ তিয়াই থৈ পেলাই পিছত খচি পেলাই ধুই দিওঁ তাৰপিছত এনেকৈ চফা হৈ যায় একদম কুইক বেছি দেৰি তিয়াব নালাগে স্কুটিখন আচলতে কেতিয়াবাই অনা হ'ল কিন্তু মই কাপোৰখিনিৰ লগত ব্যস্ত হৈ আছিলোঁ এখন বিয়াৰ কাপোৰ আছিলে গতিকে এই কাপোৰখিনি চিলাই আছিলোঁ তাৰ বাবে ভিডিঅ'টো এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ সেই গতিকে ভিডিঅ'টো দিয়াৰ বাবে পলম হ'ল বাকী ব্লাউজকেইটাৰ ডিজাইন কেনেকুৱা হৈছে ক'বলৈ প্লিজ নাপাহৰিব আৰু ব্লাউজ আছিলে মোক ফটো মাৰিবলৈ নহ'লে যিকেইটা আছে সেইকেইটাকে দি দিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব